দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ সমূহ বিষয়া কৰ্মচাৰীবৃন্দ আৰু পৰিয়ালবৰ্গ, আমাৰ এই অনুষ্ঠানত উপস্থিত থকা সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ পৰিয়ালবৰ্গ তথা কণ কণ শিশুসকল আৰু বাকী অতিথিবৃন্দ, আজি আমি অতিকে আনন্দিত। আজিয়েই নহয়, যোৱাকালি যেতিয়াৰ পৰা মই খবৰটো পাইছোঁ যে তাই জিকিছে খেলত, আমাৰ নয়নমণি শইকীয়া জিকিছে, তেতিয়াৰ পৰাই মোৰ এনেধৰণে আনন্দ লাগিছে যে মই ক'ব নোৱাৰোঁ। মই কাক কাক মেছেজ কৰিছোঁ, কাক কাক পঠাইছোঁ, কাক কাক ফোন কৰিছোঁ, মই নিজেই ক'ব নোৱাৰোঁ। সেই সময়ৰ পৰা মই ৰাতি প্ৰায় 1টামান বজালৈকে কমেও নাই কমেও 100টামান মই ফোন কৰিছোঁ বিভিন্ন ঠাইত। ইমান আনন্দ লাগিছে। নিজৰ ব্যক্তিসকলক জনাইছোঁ যে মোৰ বেটেলিয়ানৰ এজনী ছোৱালী, তাই গ'ল্ড মেডেল পাইছে। কেতিয়াবা এজন ব্যক্তিয়ে এখন দেশ, এটা জাতিক পোহৰাই তোলে। নয়নমণি শইকীয়াও তেনেধৰণৰ আমাৰ এগৰাকী কৰ্মচাৰী। দ্বিতীয় অসম বন সুৰক্ষা বাহিনী বুলি ক'লে যিসকল বিষয়াবৰ্গ তেওঁলোকে জানে, কিন্তু সাধাৰণ মানুহে অসমত বহুত ঠাইত এইটো কি বস্তু বা কি ভাল ধৰণে কোনো আইডিয়া নাই। আজি আমাৰ এগৰাকী আমাৰ এমপ্লয়ীৰ কাৰণে, এগৰাকী কৰ্মচাৰীৰ কাৰণে এই বেটেলিয়ানৰ নাম বিশ্ব দৰবাৰত, অসমত বাদেই ভাৰতত বাদেই বিশ্ব দৰবাৰত বিয়পি পৰিছে। গোটেইখনে গম পাইছে, গোটেই মানুহেই গম পাইছে যে নয়নমণি শইকীয়া দ্বিতীয় অসম বন সুৰক্ষা বাহিনী। আমি তেওঁক লৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু নয়নমণি শইকীয়াৰ কেইবাটাও ইভেণ্ট আছে, বাকী ইভেণ্টতে যাতে তেওঁ সুকলমে সফল হয়, যাতে এতিয়া যেনেধৰণে সফল হৈছে তেনেধৰণেই যাতে সফল হৈ আগবাঢ়ি আহি আমাৰ দেশখনলৈ গৌৰৱ কঢ়িয়াই আনে, আমি তাৰ কামনা কৰোঁ। নয়নমণি শইকীয়া বহুত দিনৰ পৰাই তেওঁ স্পৰ্টছ জগতত লাগি আছিল। তেওঁ বাৰ বিদেশতো গৈছে খেলিবৰ কাৰণে, আমাৰ দেশতো বহুতবাৰ তেওঁ গ'ল্ড মেডেল পাইছে। আজি শেষত এই 2022 বৰ্ষত তেওঁ নিজৰ টেলেণ্ট দেখালে, আমাৰ বাহিনীটোলৈ গৌৰৱ কঢ়িয়ালে, দেশলৈ গৌৰৱ কঢ়িয়ালে, আমাৰ অসমীয়া জাতিটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। আমি যথেষ্ট গৌৰৱান্বিত। তেওঁ যিখিনি বঁটা পাইছিল 2011 চনত নেশ্যনেল গেম ঝাৰখণ্ডত তেওঁ যোগদান কৰিছিল, আৰু তাৰপিছত 7th এছিয়ান under-25 মালয়েছিয়াত হোৱা খেলত তেওঁ যোগদান কৰিছিল 2012 চনত। 2014 চনত স্কটলেণ্ডত কমনৱেলথ গেমছত যোগদান কৰিছিল। 2015 চনত নেশ্যনেল গেম কেৰালা, তাতো তেওঁ গ'ল্ড মেডেল পাইছিল। আৰু আগতে যিকেইটা কৈ গৈছোঁ, ঝাৰখণ্ডতো তেখেতে গ'ল্ড মেডেল পাইছে, মালয়েছিয়াতো গ'ল্ড মেডেল পাইছে, আৰু যিটো কেৰালাত হৈছে নেশ্যনেল গেম তাতো গ'ল্ড মেডেল পাইছে। এছিয়ান LB চেম্পিয়নশ্বিপত তেওঁ গ'ল্ড মেডেল পাইছে। কমনৱেলথ গেম 2014 5th পজিশ্যন পাইছে, গ'ল্ড কোষ্টা অষ্ট্ৰেলিয়াত হৈছিলে। এৰো এছিয়ান LB চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ মেডেল পাইছে 2018 চনত। আকৌ 2019 চনত তেওঁ এছিয়া পেচিফিক বল চেম্পিয়নশ্বিপত যোগদান কৰিছিল। 2019 চনত ফৰেষ্ট, যিটো অল ইণ্ডিয়া ফৰেষ্ট স্পৰ্টছ মিটতো তেওঁ গ'ল্ড মেডেল পাইছে। আকৌ 2020 চনত অল ইণ্ডিয়া ফৰেষ্ট স্পৰ্টছ মিটতো তেওঁ চিলভাৰ মেডেল পাইছে। আৰু এতিয়া শেষত
সৰ্বতো তেওঁ বৃহৎ বাজি মাৰি অসমলৈ তেওঁ সোণ কঢ়িয়াই আনিলে, গ'ল্ড মেডেল পাই কঢ়িয়াই আনিলে। আমি এইগৰাকী প্ৰতিভাৱান খেলুৱৈ আমি অন্তৰেৰে আশীৰ্বাদ দিওঁ। আমাৰ সম্পূৰ্ণ আশীৰ্বাদ তেওঁৰ লগত আছে। আমাৰতো কি গোটেই বেটেলিয়নৰ আমাৰ প্ৰায় 1000 লোকৰ আশীৰ্বাদ তেওঁৰ লগত আছে। অসমবাসীৰ আশীৰ্বাদ তেওঁৰ লগত আছে, দেশবাসীৰ আশীৰ্বাদ তেওঁৰ লগত আছে। তেওঁ আগুৱাই যাওক, তাকে আমি কামনা কৰোঁ। এইটোকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। এতিয়া আমি এটা সৰু কেক কাটি তেখেতৰ এই বিজয় আমি পালন কৰিম। তাৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে। কিন্তু এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰি আছে যে দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কাৰ্যালয়ৰ পৰা এনেধৰণৰ এক পৰিৱেশ। যিহেতু নয়নমণি শইকীয়া আজি স্বৰ্ণ জয় কৰিছে লোন বলত, আৰু বিশেষকৈ লোন বলত অসমৰ হয়তো বহুতেই নাজানে লোন বল কি বা কেনেদৰে খেলা হয়, কিন্তু নয়নমণি শইকীয়া যিয়ে স্বৰ্ণ জয় কৰিলে তাৰপিছতে হয়তো এতিয়া লোন বল অসমৰ সকলোৱে চিনি পাইছে। আচলতে কমনৱেলথ গেমছৰ স্বৰ্ণ জয়ৰ যি ইতিহাস ৰচনা কৰিলে বিশেষকৈ অসমৰ পৰা, আৰু অসমৰ এই লন বল খেলটো অসমৰ হয়তো বহু সংখ্যক লোকে চিনি নাপায়, আৰু এনেদৰে আনন্দ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু কেক কাটিছে, এয়া হৈছে যিগৰাকী অধিনায়ক দ্বিতীয় অসম। আশীৰ্বাদ থাকিলে তুমি বাকীকেইটা যিকেইটা ইভেণ্টত খুব ছাকচেছফুল হৈ আহা। তুমি আমাৰ বেটেলিয়নৰ নাম গোটেই পৃথিৱীত উজ্বলাই তুলিছা। আমি তোমাৰ কাৰণে খুবেই গৌৰৱান্বিত, খুব আন্তৰিক। আমাৰ গোটেই বেটেলিয়নৰ মানুহৰ আশীৰ্বাদ থাকিলে তোমাৰ কাৰণে আমি মন্দিৰত পূজা কৰিম। নেক্সট ইভেণ্টতো তুমি যাতে আনা, মই এইটো তোমাৰ আশা কৰিলোঁ। ঠিক আছে, থেংক ইউ।